নমস্কাৰ মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ তোমালোকৰ কাষলৈ আহিছোঁ। ভিডিঅ'টোত কিছু নজনা কথাৰ জ্ঞান দিবলৈ আহিছোঁ। এই ভিডিঅ'টোলৈ যোৱাৰ আগতে তোমালোকে হাতত এখন বহি আৰু এটা কলম লৈ ল'বা আৰু মই স্ক্ৰীনত প্ৰশ্ন উত্তৰসমূহ দেখাই যাম, তোমালোকে লিখি ৰাখিব পাৰিবা। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জানিবলগীয়া কিছু সাধাৰণ জ্ঞান। প্ৰশ্ন: য'ত মূৰ্তি হিচাপে ভগৱানক স্থাপন কৰা হয় অথবা য'ত আমি পূজা কৰোঁ সেই ঠাইক কি বোলে? উত্তৰ: দেৱালয় বা মন্দিৰ। প্ৰশ্ন: মন্দিৰত কাৰ সন্মুখ পালে অজানিতে আমাৰ হাত প্ৰণাম কৰিবলৈ উঠে? উত্তৰ: দেৱমূৰ্তি। প্ৰশ্ন: সৃষ্টিকৰ্তা, পালন কৰোঁতা আৰু সংহাৰ কৰোঁতা হিচাপে কোন কোন দেৱতাক স্মৰণ কৰোঁ? উত্তৰ: ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। প্ৰশ্ন: কি গ্ৰন্থ অধ্যয়ন কৰিলে জীৱনৰ আদৰ্শ শিক্ষা পোৱা যায়? উত্তৰ: ধৰ্মগ্ৰন্থ। প্ৰশ্ন: গৰুক আমি মাতৃ হিচাপে কিয় মানো? উত্তৰ: গৰুৰ শৰীৰত দেৱতা থকা বুলি ভবা হয়। প্ৰশ্ন: য'ত গংগা, যমুনা আৰু সৰস্বতী মিলিছে সেই পবিত্ৰ ঠাইখিনিৰ নাম কি? উত্তৰ: তীৰ্থৰাজ প্ৰয়াগ। প্ৰশ্ন: কোনখন নদীৰ পানী ইমান শুদ্ধ আৰু পবিত্ৰ যে ইয়াৰ পানী কেইবা বছৰো ৰাখিলে দূষিত নহয়? উত্তৰ: গংগা নদী। প্ৰশ্ন: ঘৰৰ সন্মুখত কি গছ ৰুলে পবিত্ৰতাৰ সূচক হয়, যাৰ পাতে বিভিন্ন ৰোগত ঔষধৰ কাম কৰে? উত্তৰ: তুলসী গছ। প্ৰশ্ন: দেৱতাৰ পূজাত কি বাদ্য বজোৱা হয়? উত্তৰ: শংখ, ঘণ্টা। প্ৰশ্ন: যিজনে ভগৱানৰ ওপৰত গভীৰ বিশ্বাস ৰাখি অতৰ্ক্য অৰণ্যত এখন ভৰিৰ ওপৰত থিয় হৈ তপস্যা কৰিছিল তেওঁ কোন? উত্তৰ: ধ্ৰুৱ। প্ৰশ্ন: নিজৰ বুদ্ধিৰ দ্বাৰাই যমৰজাৰ পৰা 3টা বৰত শহুৰেকৰ দৃষ্টি আৰু তেখেতৰ ৰাজ্যৰ লগতে নিজৰ স্বামীৰ জীৱন উভতাই আনিছিল সেই সতীগৰাকী কোন? উত্তৰ: সতী সাবিত্ৰী। প্ৰশ্ন: সতীত্বৰ প্ৰভাৱৰ কাৰণে যাৰ ক্ৰোধাগ্নিত মাদুৰাই চহৰ জ্বলি ভস্ম হৈছিল সেই সতী কোন আছিল? উত্তৰ: মহাসাধ্বী কন্নগী। প্ৰশ্ন: ৰাষ্ট্ৰ সেৱিকা সমিতি নামেৰে হিন্দু মহিলাসকলৰ সংগঠন কোনে গঠন কৰিছিল? উত্তৰ: লক্ষ্মীবাই কেলকৰ। প্ৰশ্ন: নিজৰ পুত্ৰক শিশুকালৰ পৰাই দেশভক্তিৰ বাবে প্ৰেৰণা দিওঁতা মাক কোন আছিল? উত্তৰ: জীজাবাই। প্ৰশ্ন: ৰাজকীয় ঐশ্বৰ্য আৰু সুখ ত্যাগ কৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম ভক্তিত মগ্ন হোৱা নাৰীগৰাকী কোন আছিল? উত্তৰ: মীৰাবাই। প্ৰশ্ন: নিজৰ বিদ্যা আৰু সম্প্ৰতি কি ৰূপত দেখা যায়? উত্তৰ: পৰমাত্মাৰ। প্ৰশ্ন:
ঈশ্বৰৰ প্ৰতি আমাৰ কি তিনিটা ভাৱ থকা উচিত? উত্তৰ: প্ৰেম, শ্ৰদ্ধা, ভক্তি। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালা এটা কমেণ্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু নতুনকৈ যিসকল এই চেনেললৈ আহিছে তেওঁলোকে কাষতে থকা ছাবস্ক্ৰাইব বুটামটো টিপি ৰাখিবা আৰু নটিফিকেশ্যনটো অল কৰি ৰাখিবা, যাতে মোৰ এনেদৰে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকা। ধন্যবাদ।